সুৰজ মুখটো চলিছে তোৰ বহুত। ছাৰ মুখতো ভৰি লগাইছোঁ সেইকাৰণে বেছিকৈ চলিছে। বেছি মুখ নচলাবি মোৰ আগত, কাটি দিম ভৰি। ছাৰ বাহিৰলৈ যাওঁ। কিয় যোৱা? পেচাব কৰিবলৈ। বাবা এইটো ক্লাছ শেষ হ'লেগৈ দিয়া, তাৰ পাছত যাবা। ক্লাছ হৈছে ন ক'ত খতম হ'বলৈ। কোনে ক'লে? ছাৰ ই ক'লে। এনেকুৱা পিটিম বদমাছ চালে ইয়াতে পৰি যাবি অ'। ছাৰ মোক মাৰিব এনেকুৱা কোনো জন্ম হোৱা নাই, কাৰণ মই নমৰোঁ, মাৰোঁহে। কি মৰ? ছাৰ মহ হয় মহ, ছাৰ মহ। বদমাছ, স্কুল আহিবলৈ নাম নাই, বদমাছ কৰি ফুৰা চালা। ছাৰ মইতো সদায় স্কুল আহোঁ। স্কুল আহোঁ যদি নেদেখোঁ কিয়? এইখন স্কুলত নাহোঁ, গাৰ্ল স্কুলত যাওঁ। গাৰ্ল স্কুলত কিয় যাওঁ? ছোৱালীক জোকাবলৈ যাওঁ। বদমাছ এইবিলাক কৰিবলৈ যাওঁ স্কুলৰ বাহিৰত। হেল্ল' ক্লাছ কৰি আছোঁ ৰ'বা, তোমাক ফোন কি কৰি আছোঁ। পাছত কৰিম এতিয়া কৰা? হা কি পাছত কৰিম এতিয়া কৰা? কথা পতা। ক্লাছত মোবাইল চলাইছ? হা ক্লাছত কিয় মোবাইল চলাইছ? আপোনাৰ মোবাইল চলাইছোঁ নেকি মই? আপুনি কিয় মাৰিছে মোক? স্কুলৰ ৰুল মানি চলিব লাগে, কিহৰ এইবিলাক মোবাইল? হা ঘৰত পাপাই চলাব নিদিয়ে মোবাইল, আৰু আপুনি স্কুলত চলাব নিদিয়ে। আমি এতিয়া মোবাইল ক'ত চলাম? মোবাইলটো এনেই লৈছোঁ মই। মোবাইল চাবৰ কাৰণে কিনিছিলোঁ।